নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টো সমগ্ৰ অসমৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এক ডাঙৰ খবৰ হ'বলৈ গৈ আছে। যদি আপুনি নিজে এগৰাকী আশা কৰ্মী, অংগনবাদী কৰ্মী বা স্কুলৰ ৰান্ধনী কৰ্মী, তেন্তে আজি এই খবৰটোৱে আপোনাৰ মুখলৈ হাঁহি কঢ়িয়াই আনিব। আৰু যদি আপুনি ঘৰত বহি থকা এগৰাকী শিক্ষিত মহিলা আৰু এটাৰ চৰকাৰী চাকৰিৰ সন্ধানত আছে, তেন্তে আপোনাৰ বাবে আহি পৰিছে এক সোণালী সুযোগ। আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে, ইয়াৰ পৰা কাৰ দৰমহাৰ বা মাননি 18,000, কাৰ 20,000 আৰু কাৰ 10,000 টকালৈ বৃদ্ধি হ'ব পাৰে। ইয়াৰ আচল চৰকাৰী সত্যটো কি, মই আজি আপোনালোকক প্ৰমাণসহ বুজাই দিম। ইয়াৰ উপৰিও আটাইতকৈ ডাঙৰ সুখবৰটো হ'ল যে অসমৰ অংগনবাদী কেন্দ্ৰসমূহত 3,000তকৈও অধিক নতুন পদৰ নিযুক্তি। আপুনি ঠিক শুনিছে, 3,000+ খালী পদ। এই নতুন চাকৰিৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব? আপোনাৰ গাঁৱত বা আপোনাৰ অঞ্চলত পদ খালী আছে নে নাই আপুনি কেনেকৈ গম পাব? অৰ্থাৎ শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ নে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব? বয়সৰ সীমা কিমান হ'ব? আবেদন কৰোঁতে কি কি ভুল কৰিলে আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব পাৰে? এই সকলোবোৰ কথা আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি একেবাৰে শেষলৈকে চাব, কাৰণ আধৰুৱা জ্ঞানে সদায় বিপদ মাতিব পাৰে। বলক পলম নকৰি আজি এই বিশেষ ভিডিঅ'টো আমি আপোনালোকৰ লগত আৰম্ভ কৰোঁ। আহক প্ৰথমতে আমি আলোচনা কৰোঁ আটাইতকৈ চৰ্চিত আৰু গুৰুত্বপূৰ্ণ বিষয়টো, অৰ্থাৎ কৰ্মৰত ভগ্নীসকলৰ বা ভণ্টিসকলৰ মাননি বৃদ্ধি প্ৰসংগত। আপোনালোকে সকলোৱে জানেই যে আমাৰ ৰাজ্য আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু সহাৰিকাৰসকলে কেনেধৰণৰ কঠিন পৰিস্থিতিৰ মাজত কাম কৰি আছে বা কাম কৰে। গৰম বন্ধৰ নেওচি বা গৰম বৰষুণ নেওচি গাঁৱে ভূঞে ঘৰে ঘৰে গৈ গৰ্ভৱতী মহিলাৰ যত্ন লোৱাৰ পৰা আদি কৰি শিশুৰ পুষ্টি যোগান ধৰালৈকে সকলোতে এওঁলোকে মূল কাণ্ডাৰী। কিন্তু ইয়াৰ বিনিময়ত তেওঁলোকে যি মাননি পায়, সেয়া আজি বজাৰৰ দিনত অতি নগণ্য। দীৰ্ঘদিন ধৰি এই কৰ্মীসকলে নিজৰ মাননি বৃদ্ধিৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে আৰু মাজে মাজে প্ৰতিবাদো সাব্যস্ত কৰিছে। এতিয়া কথা হ'ল এই যে চৰ্চা চলিছে, আশাৰ কৰ্মী 18,000, অংগনবাদী কৰ্মী 20,000 আৰু ৰান্ধনী কৰ্মী 13,000 টকা। ইয়াৰ প্ৰকৃত অফিচিয়েল স্থিতি কি? আচলতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে পুষ্টি অভিযান আৰু মাতৃ বন্দনা আঁচনিৰ অধীনত এই কৰ্মীসকলৰ কামৰ পৰিসৰ বৃদ্ধি কৰিছে। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, চৰকাৰে এতিয়া এই কৰ্মীসকলক কেৱল এটাৰ ফিক্স মাননি দিয়াৰ সলনি পাৰফৰ্মেল বেছত ইনচেণ্টিভ বা অতিৰিক্ত ভাত্তা দিয়াৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ আপুনি মাহটোত যিমান বেছি চৰকাৰী আঁচনি ৰাইজৰ ওচৰলৈ লৈ যাব, আপোনাৰ বেংক একাউণ্টলৈ মেইন দৰমহাৰ উপৰিও অতিৰিক্ত ধন সোমাই যাব। এই সকলোবোৰ পেকেজ মেডিকেল ইনচুৰেঞ্চ আৰু চৰকাৰী ভাত্তা মিলাই এজন কৰ্মী মাহেকীয়া উপাৰ্জন এই লক্ষ্যত উপনীত কৰোৱাৰ বাবে এখন খৰচা প্ৰস্তুত কৰা হৈছে। স্কুলৰ ৰান্ধনী অৰ্থাৎ PM পোষণ মিড ডে মিল কৰ্মীসকলৰ ক্ষেত্ৰতো উচ্চ ন্যায়ালয় আৰু চৰকাৰৰ মাজত মাননি বৃদ্ধি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ গৈছে। গতিকে খুব সোনকালে আপোনালোকে বেংক একাউণ্টত ইয়াৰ পজিটিভ ৰিজাল্ট দেখিবলৈ পাব। মই চৰকাৰক অনুৰোধ জনাওঁ যাতে এই ফাইলখন অতি সোনকালে কেবিনেটত পাছ কৰি আমাৰ ভগ্নীসকলক সকাহ দিয়ে। এতিয়া আহোঁ আজিৰ ভিডিঅ'টোৰ আটাইতকৈ ডাঙৰ খবৰটোলৈ, যিটো খবৰ বাবে আমাৰ হাজাৰ হাজাৰ নিবনুৱাৰ ভগ্নীসকলে অপেক্ষা কৰি আছিল। সেয়া হৈছে অংগনবাড়ীৰ 3,000তকৈও অধিক
নতুন পদৰ নিযুক্তি। অসম চৰকাৰৰ মহিলা আৰু শিশুৰ বিকাশ মন্ত্ৰালয়ৰ তৰফৰ পৰা জানিব পৰা মতে ৰাজ্যৰ বিভিন্ন জিলাত নতুনকৈ নিৰ্মাণ কৰা আদৰ্শৰ অংগনবাদী কেন্দ্ৰসমূহ আৰু পুৰণি কেন্দ্ৰসমূহত খালী হৈ থকা পদসমূহ পূৰণ কৰাৰ বাবে এইটো মেগা ৰিক্ৰুইটমেণ্ট আৰম্ভ কৰা হ'ব। বলক এতিয়া আমি জানো এই চাকৰিটোৰ বাবে আপোনাক কি কি অৰ্হতা লাগিব। 1 নম্বৰ, পদৰ নাম। ইয়াত মূলত দুটা পদৰ বাবে ভৰ্তি হ'ব। প্ৰথমটো হ'ল অংগনবাদী কৰ্মী আৰু দ্বিতীয়টো হ'ল অংগনবাদী সহায়িকা। 2 নম্বৰ, শিক্ষাগত অৰ্হতা অৰ্থাৎ এডুকেশ্যন কোৱালিফিকেশ্যন। অংগনবাদী কৰ্মী পদৰ বাবে আপুনি ন্যূনতম উচ্চতৰ মাধ্যমিক অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ 12 পাছ উত্তীৰ্ণ হ'ব লাগিব। যিকোনো স্ট্ৰীমৰ আৰ্টছ হওক, ছায়েন্স হওক অৰ্থাৎ কমাৰ্চৰ হওক মহিলাই আবেদন কৰিব পাৰিব। অংগনবাদী সহায়িকাৰ পদৰ বাবে ন্যূনতম অৰ্হতা হ'ল মেট্ৰিক পাছ অৰ্থাৎ HSLC 10 পাছ। কিছুমান বিশেষ অনুগ্ৰহ বা জনজাতীয় অঞ্চলত 8ম শ্ৰেণী অৰ্থাৎ 8 পাছ উত্তীৰ্ণ হ'লেও সুযোগ দিয়া হয়। 3 নম্বৰ, বয়সৰ সীমা অৰ্থাৎ এজ লিমিট। আবেদনকাৰী বয়স ন্যূনতম 18 বছৰ হ'ব লাগিব আৰু সৰ্বোচ্চ 44 বা 45 বছৰ বয়সলৈকে আবেদন কৰিব পৰা যাব। চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণী SC ST বাবে বয়সৰ ৰেহাই থাকিব। আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্ত মষ্ট ইম্পৰ্টেণ্ট কণ্ডিশ্যন মন কৰিব, এই চাকৰিটোৰ বাবে আপুনি যিটো অংগনবাদী কেন্দ্ৰৰ বাবে আবেদন কৰিব আপুনি ঠিক সেইটো অঞ্চলৰে চিৰস্থায়ী বাসিন্দা হ'ব লাগিব। অৰ্থাৎ আপোনাৰ গাঁৱত বা আপোনাৰ ৱাৰ্ডত যদি পদ খালী আছে তেন্তে আপুনিহে তাত প্ৰথম প্ৰাধান্য পাব। আন গাঁৱৰ মহিলাই আপোনাৰ গাঁৱৰ কেন্দ্ৰত আবেদন কৰিব নোৱাৰে। এইটো এটা বহুত ডাঙৰ প্লাছ পইণ্ট। এতিয়া আপোনালোকে ভাবিছে চাগে যে আবেদন প্ৰক্ৰিয়াটো কেনেকৈ হ'ব আৰু কেতিয়াৰ পৰা হ'ব। হয় বন্ধু বান্ধৱীসকল, এই আবেদন প্ৰক্ৰিয়া জিলা অনুসৰি বেলেগ বেলেগ সময়ত আৰম্ভ হয়। আপোনাৰ জিলাৰ যিখন CDPO অৰ্থাৎ চিলড্ৰেন ডিপাৰ্টমেণ্ট প্ৰজেক্ট অফিচাৰ অফিচ বা শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আছে, তাতে ইয়াৰ অফলাইন ফৰ্ম জমা লোৱা হয়। বহু ঠাইত এতিয়া অনলাইন পৰ্টেলৰ জৰিয়তেও আবেদন লোৱা আৰম্ভ হৈছে। আবেদন কৰাৰ পূৰ্বে আপোনালোকে এই নথিপত্ৰসমূহ এতিয়াই ৰেডি কৰি ৰাখক যাতে শেষ মুহূৰ্তত হাহাকাৰ কৰিবলগীয়া নহয়। 1 নম্বৰ, আপোনাৰ শিক্ষাগত অৰ্হতা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। 2 নম্বৰ, বয়সৰ প্ৰমাণপত্ৰ অৰ্থাৎ এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট। 3 নম্বৰ, PRC বা বাসিন্দাৰ প্ৰমাণপত্ৰ, ভোটাৰ ID বা পঞ্চায়ত কাউন্সিলৰ চাৰ্টিফিকেট। 4 নম্বৰ, ক্লাছ চাৰ্টিফিকেট যদি আছে। 5 নম্বৰ, পাছপোৰ্ট চাইজ ফটো। গতিকে ভগ্নীসকল, আপোনালোকে নিজৰ নথিপত্ৰসমূহ পৰীক্ষা কৰি সাজু হৈ থাকক। আপোনাৰ জিলাৰ অফিচিয়েল নটিফিকেশ্যন ওলোৱাৰ লগে লগেই মই মোৰ এই চেনেলত কেনেকৈ ফৰ্মখন নিখুঁতকৈ পূৰণ কৰিব লাগে তাৰ এটা লাইভ ভিডিঅ' লৈ আহিম। আজি এই তথ্যপূৰ্ণ খবৰটো আপোনাক কেনেকুৱা লাগিল তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু আপুনি অসমৰ কোনখন জিলাৰ পৰা এই ভিডিঅ'টো চাই আছে এতিয়া কমেণ্ট কৰি দিয়ক, কাৰণ আপোনাৰ জিলাৰ নামটো মই গম পালে সেই জিলাৰ ভৰ্তি জাননী ওলোৱাৰ লগে লগেই মই আপোনাক আটাইতকৈ প্ৰথমে জনাব পাৰিম। যদি ভিডিঅ'টো অলপো ভাল লাগিছে তেন্তে এটা লাইক কৰক আৰু আপোনাৰ লগৰ সকলো আশাকৰ্মী, অংগনবাদী কৰ্মী আৰু চাকৰি বিচাৰি থকা বাইদেউ ভণ্টিসকলৰ সৈতে হোৱাটছআপত এতিয়া শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই খবৰটো পাই উপকৃত হয়। এনেকুৱা লাগতিয়াল চৰকাৰী চাকৰি আৰু আঁচনি খবৰ সদায় অসমীয়া ভাষাত পাই থাকিবলৈ আমাৰ চেনেলটো অৰ্থাৎ BG News 8 চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক। পুনৰ লগ পাম এটা নতুন আৰু ধামাকাৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। জয় আই অসম। ধন্যবাদ।